মাহেঁতেও মামা ঘৰলৈ যোৱা ইমান দিন হ'ল, আহিব নজনা হ'ল কিবা। আহিব লাগে ন সোনকালে। কি কওঁ মই, ভাত বনাই খাই আমনি লাগি গৈছে ঘৰৰ কামবোৰ কৰি কৰি। বিয়াখনকে পাতি লওঁ নেকি মাহেঁতে নজনাকৈ ৰ। কিমানো ভাত বনাম আৰু, এইটো বুটিয়েতো অকণো সহায় কৰিয়ে নিদিয়ে মোক। কিন্তু ছোৱালী পাত ক'ত মোক কোনে দিব ছোৱালী দেই, মোক দিব কোনে ছোৱালী দিব মোক, সেইটোতো এটা কথা ন। আইডিয়া পাই গ'লো দেই, আইডিয়া পাই গ'লো আইডিয়া ৰ। গুগুল, মই ধুনীয়া ছোৱালী এজনী ক'ত পাম? কাম বন কৰিব জনা ধুনীয়া ছোৱালী এজনী মোক লাগে। বাপেৰ আৰু মোৰতো, তোৰ বাপেৰে নহয় মই গুগুল হয়। গুগুলে মোক দম দি দিছে দেই। মই বিয়া পাতিমেই, যেনেকৈ হ'লেও মই বিয়া পাতিম। অকণমান ওলাই যাওঁচোন ক'ৰবাত, ছোৱালী তোৱালী পাম নেকি। বিয়া মই পাতিমেই আৰু খাটাং, মোৰ বিয়া পতাটো খাটাং আৰু বিয়া মোৰ হ'বই লাগিব। বৰ গৰম পৰিছে দেই, এতিয়া অকণমান বহি লওঁ ৰ, শুদ্ধ হৈ আহিলোঁ, ছোৱালী এজনীও দেখা নাই। সেউজীয়া পথাৰতো বোকা নাই, ধুনীয়া ছোৱালী এজনীও দেখা নাই। অ' মোৰ গুগুল কা, কি হ'ব এতিয়া? ছোৱালীবোৰ চহৰলৈ গুচি যায়, গাঁৱত ৰুবলৈ ৰোৱনী নাই। অ' মোৰ গুগুল কাই, মই ছোৱালী বিচাৰি পোৱা নাই।